হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আজি হ'ল 2022 চনৰ 15 আগষ্ট। তো মই 15 আগষ্ট এইবাৰ মানে ভালকৈ চেলিব্ৰেট কৰিম বুলি কেনে ৰুমত থাকিলোঁ আৰু এতিয়া ৰাতিপুৱা 6:30 বাজিছে। তো এতিয়া মই যাম আমাৰ ওচৰত থকা বেহেৰা চাৰিআলি কলেজলৈকে, য'ত মানে ভালকৈ চেলিব্ৰেশ্যন হৈ আছে। আমাৰ এই অঞ্চলত ওচৰত থানাও আছে, বেহেৰা চাৰিআলি থানা আছে, বেহেৰা চাৰিআলি পুকপামৰূপ কলেজ আছে। তো মই এতিয়া তালৈকে গৈ আছোঁ। বলক আজি 15 আগষ্ট আমি চেলিব্ৰেট কৰোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এই ভিডিঅ'টো। লেটছ গো। है मेरे वतन के लोगों, जरा आँख में भर लो पानी, जो शहीद हुए हैं उनकी। তো মই এতিয়া হোটেলৰ পৰা ওলাই আহিছোঁ। এইটো বেহেৰা চাৰিআলি চক আমাৰ। তো বলক কাৰ্যসূচী কিমান আগবাঢ়িছে দেখুৱাই আছোঁ। সেইখন পুকপামৰূপ মহাবিদ্যালয়। তো মই ইয়াতে পতাকা উত্তোলন কৰিবলৈ আহিছোঁ, আপোনালোকক দেখাই আছোঁ। ঠিক আছে, বলক ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, স্ক্ৰিপ্ট নকৰাকৈ চাব। আৰু এয়া ছাৰসকলে পতাকা উত্তোলন কৰিবলৈ পতাকা সাজু কৰাইছে। আৰু আকাশত চাওক, ফৰকাল বতৰ, সুন্দৰ মেঘৰ লগত এটি সুন্দৰ চাব লগা দৃশ্য। আৰু এয়া মানে পুকপামৰূপ কলেজৰ পৰিৱেশ। সুন্দৰ বতৰ, সুন্দৰ পৰিৱেশ চাওক। आशीष मागे गाहे तब जय गाथा, जन गण मंगल गायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। ফ্ৰেণ্ডছ, মোৰ আগত মানে ফ্লেগ উৰুৱাই কিবা পোষ্টাৰ লগাই গৈ আছে, মই দেখাই আছোঁ। তো বলক কি লগাই গৈ আছে চাওক। চাওক, মানুহজনে লিফলেটত লিখিছে পানী অপব্যয় নকৰিব, পানী অপব্যৱহাৰ নকৰিব, প্ৰাকৃতিক
সম্পদবিলাক ধ্বংস নকৰিব, প্ৰাকৃতিক ধ্বংস নকৰিব, গছ নাকাটিব আৰু গছ ৰুব, প্ৰাকৃতিক ধ্বংস নকৰিব, ভেকচিন লওক, দেশ বচাওক। সুন্দৰ পদক্ষেপ আজি 15 আগষ্ট উপলক্ষে ভ্ৰমণ কৰিছে। আমি হ্যাপি ইন্ডিপেন্ডেন্স ডে অকণমান ৰখিব নেকি? মাতৰম বন্দে মাতৰম বন্দে মাতৰম ঘৰ ঘৰ তিৰংগা ঘৰ ঘৰ তিৰংগা ঘৰ ঘৰ তিৰংগা ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ জয় অসম। তো ফ্ৰেণ্ডছ, মই আহি পালোঁ হোটেল আৰু দেখিলে আমি পতাকা উত্তোলন কৰিলোঁ আৰু লগতে যিজন মানুহ লগ পালোঁ মঙলদৈৰ দীপিলাক সুন্দৰ পদক্ষেপ লৈছে। আমি কমচে কম এজোপিকৈ গছ আজি ৰুব লাগে আৰু ইয়াৰ দ্বাৰা আমাৰ যিটো হাৰত গৰম বাঢ়ি আছে এই গৰম আমি কমাব পাৰোঁ। অক্সিজেনৰ পৰিমাণ বঢ়ালে আমাৰ গৰমটো কমি যাব, কাৰ্বন ডাই অক্সাইড কমি যাব। তেতিয়া গছে যিমান কাৰ্বন ডাই অক্সাইড লৈ ল'ব সিমানে আমাৰ অক্সিজেন এৰি দিব, আমি সকলোৱে জানো। চ' আমি এটি পদক্ষেপ লওঁ যেন সকলোৱে কমচে কম এজোপা গছ ৰুওঁ আৰু আমাৰ প্ৰকৃতিক আমি ধ্বংসৰ মুখৰ পৰা বচাই আনো। তো এইখিনিয়ে কৈছোঁ। আজিৰ আমাৰ এই যি স্বাধীনতাৰ আমি উৎসৱ পালন কৰিলোঁ, স্বাধীনতা দিৱস পালন কৰিলোঁ, সেয়া সকলোলৈকে মোৰ ফালৰ পৰা শুভকামনা থাকিল। বহুত গৰম আজি বাহিৰত। তো আকৌ এতিয়া মই ৰুমলৈকে আহিলোঁ। ইয়াত অকণমান গাটো শীতল পেলাই কেনে গাটো ধুই ওলাই যাম আজি অলপ। তো আজিৰ এই ভিডিঅ'টো ইমানখিনিয়েই। আশা কৰিছোঁ সকলোৱে ভাল পাইছে ভিডিঅ'টো চাই। যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আৰু উৎসাহ যোগাব যাতে ভাল ভাল ভিডিঅ' কৰিব পাৰোঁ। নতুন নতুন পদক্ষেপ কিছুমান লৈছোঁ, তাৰ কাৰণে আগুৱাই যাবলৈ আপোনালোকে উৎসাহ যোগাব। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। है मेरी जमीन अफसोस नहीं जो तेरे लिए सौ दर्द सहे, महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे ना रहे। मेरी जमीन महबूब मेरी मेरी नस नस में तेरा इश्क बहे, फीका ना पड़े कभी रंग तेरा जिस्मों से निकल के खून कहे।